কবিতাৰ শিৰোনাম মোৰ মৃত্যুৰ দিনা। কবি ধৰিত্ৰী শ্ৰাৱণ, কণ্ঠ শ্যামলিমা বৰুৱা। অজানিতে যদি অকাৰণে যদি মোৰ মৃত্যুৰ বাতৰি পোৱা, হ'বানে মৃত্যুপথৰ সহযাত্ৰী তুমি? যাবানে মোক যাচিবলৈ এপাহ বগা ফুলৰ সুগন্ধি বিচাৰি? কেতিয়াবা যদি জীৱনে নিঃশব্দে বিদায় লয়, চিতাৰ জুইত দহিব দিবা বেদনাৰ উল্কা। চিতাগ্নিৰ ধোঁৱাত বিচাৰি চাবা মোৰ নামত ৰৈ যোৱা এটি দুটি কবিতাৰ মালিতা। ব্যস্ত সময়ৰ এখন্তেক উলিয়াবা, চাই যাবাহি মোক মোৰ মৃত্যুৰ বেলিকা। সেয়াই হ'ব মোৰ নশ্বৰ দেহৰ শেষ ঠিকনা। সপোনৰ উকা কাগজত লিখিবা নিঃশব্দ ৰাতিৰ অযুত বেদনা। কাৰণ ৰাতিবোৰ তোমাৰ হ'ব, নিশাবোৰ দীঘল হ'ব। নাথাকিব তেতিয়া তাত তোমাক অভিমান কৰি আমনি কৰিব পৰাকৈ মোৰ প্ৰতিদান। মৰমৰ তাগিদা ভালপোৱাৰ হস্তক্ষেপ দেখাই প্ৰত্যুত্তৰ বিচাৰাও নাথাকিব কোনো তোমাৰ ঠিকনাত। সেয়ে প্ৰাণ খুলি হৃদয় জিনিবা, মই তোমাৰ বুলি কাকো নকবা। তৰাবোৰ আকাশত গণিবা, জোনাকী পৰুৱা হৈ আহিম পোহৰাম তোমাৰ কোঠা। তোমালৈ বাট চাম, উচুপি নুঠিবা মোৰ মৃত্যুৰ দিনা।